হেল্ল' গাইজ, মই আজি বাৰীলৈ আহি আছোঁ। আকৌ বাৰীলৈ আহি আছোঁ, নদী কিনাৰ। আপোনালোকক দেখাই আছোঁ। আপোনালোকক কি খবৰ বাৰু? বহুত দিন ভিডিঅ' দিয়া নাই দেই। চাওক, বাৰীলৈ গৈ আছোঁ নদী কিনাই কিনাই। এইখন নদীখন ওচৰতে আছে। আমি চাইকেলত আহি আছোঁ, একদম মই বাইদেউহঁতৰ পোৱালীজনী। এইখন নদীখন পূৰা মানে সেয়া দেখিছে নাই, পূৰা মানে গৈ আছোঁ চাইকেলত মানে। চাইকেলত এইফালে আহি আছে। এইখন নদীখন দেখিছেনে? গৈ আছোঁ আৰু গৈ আছোঁ। চক এখন পূৰা ৰুই আছে, আলু চালু লাইছে এইবিলাক। ইয়াত বিলাহী দিছে ন এইখন। কেনেকুৱা ৰাস্তা আৰু একদম আপুনি বিলাহাত বাৰিলাহা ৰাস্তা পৰা বেলেগ আৰু একদম। যোৱা বছৰ আহিছিলোঁ, যোৱা বছৰ নিজৰ নাই পৰা আহিছিলোঁ। গোমধান দি আছে সৰিয়হ পুৰা চব বাৰীখন দেখাই আছোঁ গৈ সৰিয়হ চব একদম ইমান ধুনীয়া লাগিছে। সৰিয়হ পুৰা দিছে। আপুনি পাৰিলে আহি এনেই ভাল লাগে। ৰাস্তাটো চক কেনেকুৱা ৰাস্তা গৈ আছোঁ, একদম মানে হাবিত সোমোৱা কথা হৈছে। ক'ৰবাত শাকনি বাৰিলে অহা নাই লগা একদম ক'ৰবাত হাবি জংঘলত সোমাইছোঁ ওলাইছে। ভণ্টি আহিছে না? ক'লৈ আহিছ কৈ দে আকৌ। ক'লৈ আহিছ? ক'লৈ আহিছ কৈ দে। ক'লৈ আহিছ? ক'লৈ আহিছ? বাৰীলে। তোৰচোন দুখ পাত চাওঁ ইয়াত দেখা দিওঁ। অথনি চক মৰণা মাৰি থাকোঁতে চোচা খালে মাটিত পূৰা দুখ পাই গ'ল পোৱালীজনী। আহোঁ যাওক যাওক। শাকনি বাৰী পাই গ'লহি, বেছি শাক নাই। ধুনীয়া দিছোঁ ধুনীয়া চক ধুনীয়া। পূৰা এইফালে মটৰ কিবা কিবি দি থৈছে, ৰখাই দেখাই আছোঁ ৰ'ব। পূৰা আলু, ফুলকবি, বন্ধাকবি ক'ত আছে বা? কোনখিনি? পূৰা একদম বন্ধাকবি ক'ত দেখিয়ে নাপালোঁগৈ। ক'ত দেওবাৰে কাটিব লাগিব লৈছিলে। হে ফুলকবি চক, আলু গছ, আলু, ওলকবি, পিঁয়াজ, পিঁয়াজ পিঁয়াজ পিঁয়াজ। সেইফালে লাইপাত আছে ন, বেছি নাই লাইপাত, কম লাই গছ, লাই চক পূৰা মানে বুটলি আছে আৰু জিলিমিলি হয় নাই? জিলিমিলি বুটলি আছে দেই পূৰা মানে। জিলিমিলি বুটলো আহ। কোনখিনি জিলিমিলি? এইখন হয় নাই? এইখন জিলিমিলি। জিলিমিলি বুটলি আছোঁ দেই। জিলিমিলি লাগে যদি ক'ব আৰু, কমেণ্ট চমেণ্ট জনাই কিমান লাগিব দিব পাৰিম। ভিডিঅ'টো চাই লাইক চাইক কৰিব আৰু, যদি ভাল লাগে মোৰ ভিডিঅ' চাই কমেণ্ট কৰিব। আপোনালোকে মোৰ লগত আহিব পাৰিব জিলিমিলি বুটলিবলৈ। এখন জিলিমিলি ঐ তুমি হ'লা জিলিমিলি, দাইলত দি খাম ঐ। সেইখিনি জিলিমিলি, কোনখিনি জিলিমিলি? জিলিমিলি বুটল, পূৰা বুটলিছে। মই দেখিয়ে পোৱা নাই কোনখিনি। সৰু জিলিমিলি
পিয়াখন নকবি আকৌ দেই তই থ আকৌ আলু নকচিবি আকৌ তই থৈ দে এক্সট্ৰাকৈ তোৰখিনি মোৰখিনি মই পূৰা বুটলি আছোঁ ৰ'ব বুটলি লওঁ তাৰপৰা দেখাই আছোঁ ফুলকবি চক কিবা হাইব্ৰিড ফুলকবি আনিব ফুলকবি দেই আপোনালোকক দেখাই আছোঁ ফুলকবি পূৰা মানে আমাৰ একদম বাইদেউ দেখিছেনে একদম মোনালৈ ফুৰা একদম মাজত মানে কি হ'লে এখন দেখিলা আজিকালি লগত ছিঙি লৈছোঁ জহা জোপোৱা মানে জহৰা হয় বিলাহীখিনি কি আনিছা তুমি এইখিনি কি আনিছা কৈ দিয়াচোন কি আছে ইয়াত আৰু কি আছে জিলিমিলি আছে নাই আৰু কি ফুলকবি নেকি নামটো কি কৈ দিয়াচোন তোমাক তোমাৰ নামটো কৈ দিয়া আৰু এটা বস্তু আপোনালোকক দেখাইছোঁগৈ ধুনীয়া গছৰ মাজে মাজে আছে পিঁয়াজ গছ ক'ত ধুনীয়া গাজৰ গাজৰ খানিবলৈ অহা বৰ্তমান খানিবলৈ আহিম আৰু জানুৱাৰীত আহিব লাগিব এইবিলাক মানে আৰু মোৰতো মানে আৰু কেলৈ ওলাই জানো দেখিছে লাই শাকৰ মাজে মাজে পিঁয়াজ গছৰ মাজে মাজে গাজৰ গছ তুমি জানো বুজানে এইবিলাক পুৰা চব কৈ আজৰি লাহেকটো খাই ভালেই লাগে গোমধান আছে এইবিলাক লাইন মানে এলাইনহে আছে দেই ইয়াত সেইফালে এলাইন দুলাইন এইখিনি কি গছ কওকচোন আপোনালোকে এইখিনি শাককেই গছ খাই পোৱা নাই কুকুৰা মাংসত খাই আলু ৰুইছে তোমাকে বাসিম সাবা তুমি মই তোমার এক সব লৈ আজৰি কবি ৰুই আছে লাই গাহৰি লগত আজি ঠিকছে খাম গাহৰি দেখ লৈ আনিছে ধুনীয়াকৈ খাম আৰু
ক'ব নহয় আলহীক আগে দি লৈছে বুলি দেৰি হ'ল দেৰি হোৱা নাই মানে কথাটো কৈছোঁ আৰু কি তই খাবি নেকি ওলকবি বাৰীলৈ আহিলে যদি খাবলৈ একোৱেই নাই আকৌ ওলকবি এটাই কেঁচাই খাওঁ আজি প্ৰথম ওলকবি কাটিছোঁ দেই এটা ওলকবি লগতে কিমান কথা শুনাই দিছে শুনিলেই নহয় আৰু এটা ওলকবিৰ দাম বহুত মূল্যৱান দে নাই হ'ব দে এইটো মই খাওঁ এক বেলেগ এটা দে বেলেগ এটা আছিলে এটা নহয় কাইলৈ কাটিব লাগিব মানে গোটেইখিনি এডোখৰ দে এফাল দে মোক কিনো সৰু সৰু কৰি দিছে দেই কুদলা নেলাগে হ'ব খাই চাং দেই এই ধৰ কথা চথা শুনি খাইছোঁ আৰু কেনেকুৱা লাগে খাই দেই মজা মজা মিঠা মজা নিমখ মান হোৱা হ'লে অফাল দিলোঁ আৰু কিবা এটা খাম পুৰা খাই আছোঁ একদম মই মানে মোক চিৰি আছে মানে ইফালে সেইফালে বুলি চক ঢাকনি বাৰিলে আহিলে এনেই কিবা এটা ভাল লাগে মানে একদম মানে আৰু ক'বলৈ বাকী নাই আৰু শাক দেখি কিবা ভাল এটা লাগে মানে খেতি কৰা সময়ত খালি বেয়া লাগে মানে আমনি লাগে মানে খেতি কৰিবলৈ কৰাৰ পিছতহে দেখিলেহে গম পোৱা যায় আৰু কেনেকুৱা মজা লাগে ন এতিয়া কষ্ট ফল মিঠা হ'বই আৰু সিহঁতৰ অ' ভাই চাহাব মানে চক ওলকবি নে কি কবি বন্ধাকবি পুলি দিছে তহঁতৰ বন্ধাকবি যেতিয়া 2 টকা কেজি হ'ব তেতিয়াহে তহঁতৰ বিকিবলৈ হ'বগৈ নেকি নৈখন ওচৰতে আছে লাগি আছে কি হ'ল কি সেইবিলাক গৰা খহনীয়া বুলি একদম মানে পুৰা বস্তা দি দিছে গাড়ীখন তুলি দিবলৈ কি গাড়ী দেখি নোপোৱা নেকি হাঁহিবই আৰু সেইফালে নামৰূপ লাগি আছে মানে নৈখন পাৰ হ'লে ইধৰ নামৰূপে আৰু এতিয়া মানে সেইফালে হাইজনী ছোৱালী চক জুম কৰি দিছোঁ এই সোমাইছিলে বাগানৰ মাজত অলপমানকৈ দেখিছিলোঁ আৰু সোমাই থাকিলে সেইফালে গাড়ী গৈ আছে এইফালে এইখনতো ডবল আছে শাক এইফালে এজনে একদম কাম লাগি আছে চব জুম কৰি দেখাই দিছোঁ এইজন ভিনেই হয় আৰু সেইজনো ভিনেই হয় এইখনেই আৰু শাকনি বাৰী ইমানেই আজি মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব দেই